চাহ নতুনকৈ 4 ষ্টাৰ হোটেল খুলি দিছোঁ। চাৰিটা খুটা হয়নে নহয়? খুটাই প্ৰতি 1 ষ্টাৰকে ধৰিছোঁ, 4 ষ্টাৰ। গতিকে কামটোত মন দিবি। এনে হোটেলখনৰ নাম কিবা ভাবিছেনে চাহ? হোটেল এঙামুৰি। একাপ চাহ খাওক। দেহ এঙামুৰি খেদাওক চাহ। মজা। অ' ছাৰ, আপুনি এনেকে কিহৰ চাহ দোকান দি আছে? আদা বাকলি গুচালি পানীত তিয়াই থৈছো, আঙুলি মাৰি দিম বাকলি উৰি যাব চাহ। ঐ এইবিলাক বন্ধ কৰচোন, বন্ধ কৰ। চাহ হেডমাষ্টাৰ আহিছে চাহ। অ' ছাৰ, আপুনি এনেকে দিনবোৰ কিয় পাৰ কৰি আছে? এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈ ট্ৰেন্সফাৰ হ'লে 9 দিনৰ প্ৰিপেয়াৰ লিভ পায়। মই যেনিবা মাহী পেহীৰ ঘৰত ফুৰিবলৈ নগৈ ইনকম কৰি আছো। আৰু তোৰ কি হৈছে? চাহ আগতে চাহৰ দোকানী আছিলো, বহুত ইষ্টা গুগল কৰিছো, এতিয়াও চাহৰ দোকানী। এইবিলাক লচোন বল বল বল। কি কৰিছে চাহ হাতখন দেচোন। মিঠা হৈছেনে চাই দে। ছাৰ নিবনে দোকান? নহ'লে ছাৰৰ আমি গালি খাই থাকিব লাগে। ই যে বহুত দম দি কথা কৈছে, অকণমান জেং কৰি আহো নেকি চাহ? কামত লাগ। হা ছাৰ, নিবনে? নহ'লে আমাৰ পুলিচ ফৰ্চ মাতি দিবা, মই বাধ্য হ'ম। চালা আজিলৈকে মই উঠিব নোৱাৰিছো চাহ। নতুনকে ব্যৱস্থা এটা আৰম্ভ কৰিছে, আজিও মোক উঠিবলৈ নিদিছে চাহ। মই কি কওঁ চাহ? গিলাচটো ধৰ। চুপ। হা ছাৰ, লাগে যদি মই টেবুল ধৰি দিম, ঘৰত থৈ আহিম। মিঠাটো চেক কৰি দিবি। এই যি কৰা কৰি থাক। পানী দিয়ক, পানী দিয়ক। হেৰি ঢালিব লাগে, এইটো গিলাচত ঢালিছো, ডাঙৰটো গিলাচত। হে চাচা, এই ৰচোন, তোক মেডামে দোকান খুলি দিয়া নাছিল? বা পাইলছ লগাই গোটেইখন একে চিকচিকিয়া কৰি পেলালে চাহ। চাহ আনিছ? মই আপোনাৰ চাহ খাবলৈ মন কৰিছে, এতিয়া আনি আছো। এতিয়া আপুনি কমলা গালি এটা পাৰিব লাগিছে চাহ। কিয়? দোকানখন আমাক খুলিব নিদিছে, মই বোলে কি আছো। হয় নেকি? হয় চাহ, কমলৰ গালি পাতো ফিজ। তেতিয়াহ'লে আমি দোকান খুলিব পাৰিছো। পাৰ্মিশ্যন দিছে। বাহ, আজি আপুনি আমাৰ কাৰণে জীৱনৰ যিটো কৰিছে, সেই চাহৰ দোকান আজি আমাৰ। হ'ব, মই বুজিছো, তই যা চাহ একাপ লৈ আগে যা। আমাৰ বুলি যে কৈ আছে, কেছটো কি বা? কি ক? আমাক দোকান খুলিবলৈ দিছে। আপোনাৰ খবৰ চাহ? তই মিছাই কৈছ। এই মিছাটো বাদ দিয়ক চাহ, এতিয়া মোৰ চাহ একাপ আনিবলৈ পাৰ্মিশ্যন দিছে। কি? ছাৰৰ আশীৰ্বাদ আমাৰ ওপৰত আছে যেতিয়া এবাৰ দোকান ফাটা ফাটি আৰু। এই মজা। কি এইবোৰ? চাহ। আমি দুটাই নতুনকে হোটেল এখন লঞ্চ কৰিছো চাহ। গেটৰ সন্মুখতে কিবা এটা কৰিতো খাব লাগিব। চুপ! ঐ, ক'ত গ'ল? আছো চাহ। চাহৰ দোকান দিবলৈ আহিছে। আপুনি দেখোন পাৰ্মিশ্যন দিছে। এতিয়া মই পাৰ্মিশ্যন দিলো। নকওঁ কিয়? ই কি ক'ব? নকওঁ কিয় কথাটো? মোৰ পৰা চব মাল উৰি গ'ল চাহ। কাণতলীয়া চৰ এটা দি ঘূৰাই আনো। এই চুপ থাকক। মই আপোনাক কৈছিলো নে নাই, আজি গৈ মই ট্ৰেইনত উঠাই থৈ আহিম, শিলচৰ যাব লাগিব। মই আপোনাৰ ভৰিত ধৰিছো চাহ, মোক আৰু তেনেকে নক'ব। মই ইয়াতে চাহ বেছি খাম, কিন্তু মই ক'লৈ গ'লগৈ আকৌ? মই বিচাৰি আনিম চাহ।
ঐ চা আজি বহুত দিনৰ মূৰত জলবৈশ্য নাটক হ'ব নহয় চা ঐ চা নিত নাটিকা কি আনিছে দিয়কচোন দুটামান চুবাওঁ আচ্ছা কেকে তই আজি কি কাৰণত মোক মাল খুৱাব মন গেলনো হেই খুৱাবলেতো তহঁতক সদায় মন যায় কিন্তু কি কিন্তু তহঁতেহে মোক দেখিব নোৱাৰ মা কচম কৈছো মই কাণত ধৰি তোক মই বিৰাট ভাল পাওঁ থেংক ইউ আচ্ছা এই মানুহ দুজন গিলাচ তিনিটা যে এটা ঘৰ মুৰি ঘৰলৈ লৈ যাবি এপেক এই মাৰ খৰকে মাৰো ঐ কিয় মাৰছা কি হ'লে ইমান ধুনীয়াকে এক্টিংটো কৰিব লাগিছে ইমান নামা কৈছে আপুনি কিয় নামাৰিছে অ আই ঐ চা সঁচাই শিলচৰ যাব নে জলবৈশ্য নাটকৰ ডাইলগ চা ডাইলগ ডাইলগহে কৈছা তই সঁচা আকৌ ডাইলগ সঁচা আকৌ বোলে জলবৈশ্য ডাইলগ কমল তোক কি লাগে এইখিনি কোনে মাৰিছে এইটো কমল ঐ কমল নাটকৰ মাজত কিয় গান হাত দিছ আচ্ছা তই সঁচাই কচোন শিলচৰত যাবি নে নেযা মই গ'লে তই ভাল পাওঁ ন 50-50 মানে একফালৰ পৰা গ'লে ভাল পাম একফালৰ পৰা নগ'লে ভাল পাম এফালৰ পৰা থাকিলে ভাল পাম এফালৰ পৰা নাথাকিলে ভাল পাম আৰু এফালৰ পৰা শিলচৰত গ'লে ভাল পাম এফালৰ পৰা কিন্তু ইয়াত থাকিলে ভাল পাম হেই তই নিচা ফালি দিবি দেখোন হেই এইবিলাক কি চলি আছে ইয়াত জলবৈশ্য নাটকৰ ইহাচল চলি আছে যোৱাই তোমাক গোটেই দিনৰ দিনটো বিচাৰি আছো আৰু তুমি আছা ইয়াত ব'লা কাইলৈ ৰাতিপুৱাই শিলচৰ যাব লাগিব নহয় সৰুকে পেক এটা নলওঁ দিয়া ব'লা ধুনীয়াকে টানি টানি কথা পাতিম নাই 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 ব'লা আছো তুমি ব'লা আহা আহা শুন মোৰ কথাটো কওঁ এই যোৱা মই নাখাওঁ আৰু দুটা দৃশ্য পিছতে আজি চাগে জলবৈশ্য নাটকৰ জনিকা পৰিব আপোনালোক গুচি যাব আমি গুচি যাম থাকি যাব চিচাৰ বটল দুটা প্লাষ্টিকৰ বটল দুটা চানাগুটি দুটা থেংক ইউ এতিয়া কথা হ'ল মই চবকে মাল খুৱাই দিছোঁ য়েছ থেংক ইউ থেংক ইউ ৱেলকাম কথা হ'ল এতিয়া চবে ছাৰক ক'ব লাগে কেকে শিলচৰ নাযায় বা আমি যাব নিদিওঁ নিদিও যাব গ'লে মোৰ ডেড বডিৰ ওপৰতে যাব লাগিব যোৱাই দৰকাৰ হ'লে মই তোৰ ঠাইত শিলচৰত চাকৰি কৰিম তথাপিও তোক যাব নিদোৱে মই হে মজা ঐ চা আজি যে ডাইলগবিলাক ইমান বেয়া বেয়া লাগিছে সদায় একেবোৰ ডাইলগকে নচলেতো আজি আমাৰ বেলেগ দিছোঁ আচ্ছা আমাৰ মিটিং শেষ আমি এই কথাখিনি মৰ্ণিঙলৈ মনত ৰাখিম আজি আপোনাৰ ঘামবিলাকো ইমান বেলেগ বেলেগ গোন্ধাইছে চা এৰা বৰ কষ্টৰ ঘামো দে হাত মিলা এই পৰা এই যোৱা মোকো ঐ চা অৱশ্যে ওলাই আহিছোহে তোৰ আকৌ ৰ'ব হ'লেই নে ট্ৰেইন পাবগৈ লাগিব
আপোনাৰ মই চাকৰিটো ফিক্স হৈ গ'ল মই তাত গৈ কি কৰি থাকিমগে ছাৰ কেণ্টিনখনৰ লগত কথা পাতিছো নহয়, পুলিচৰ কেণ্টিনত ভৰাই দিম। কি হ'লনো আকৌ? আজি প্ৰথম এইখন থানাৰ পৰা ওলাই আহিছো যে জন্মৰ পৰা সেইখন থানাতে থাকা ছাৰ এৰা দে অ', মোৰো বেয়া লাগি আছে। প্ৰথমবাৰৰ কাৰণে মই মণি এৰি থৈ ইমান দিনৰ কাৰণে ওলাই আহিছো। অ তোমাৰ কথা নাছে তুমি তাত গৈ বোৱাৰী পালেও এডজাষ্ট হৈ যাবা এই মোক আলুও পাইছ, মাংসটো মিলি যাম, নিৰামিষতো মিলি যাম। মণি এপিছে আৰু দয়াময় দয়া কৰা, কৃপাময় কৃপা কৰা, ভৱসাগৰতা পৰি তলে গ'লো, কৃপাময় কৃপা কৰা। চিন্তা নকৰিবা, আজি খাটনিয়াৰ গৈ জইন কৰিব। মই নিজে পঠিয়াই থৈ আহিছোঁ। হয় হয়, আজিয়ে জইন কৰিব। হয় ঠিক আছে, মানুহজনৰ কাম কাজ ভালেই, খালি অকণমান কণ্ট্ৰলত ৰাখিব। হয় ঠিক আছে, ৰাখিছোঁ, থেংক ইউ। এই ঘূৰ কলিকালে কিয় জনম দিলি মোকে, মিছা ধন মিছা জন মিছা মায়া সংসাৰ, দুখ লিখি দুখ ৰূপ। এইবিলাক কি ভাওনা কৰি আছে? কি ভাওনা এইবিলাক? ভাওনা কৈছো নাপাইছে কমল, বহাগী মানুহক এনেকে অপমান কৰিব নাপাইছে অ সময়ত ছোৱালী নাপাব ভকত। বহুতক দেখিছো বৈৰাগী মানুহক অপমান কৰা ছোৱালী বিচাৰি বিচাৰি চুলি পকি যায়। ছাৰ মোৰ ভুল হ'ল, আপোনালোকে গাওক গাওক। মিছা ধন মিছা জন মিছা মায়া সংসাৰ, দুখ লিখি দুখ ৰূপৰে, দুখ লিখি দুখ ৰূপৰে। হৈছেনে ছাৰ এই ঘূৰ কলিকালে কিয় জনম দিলি মোকে। एक बार हरि बोलो मन रचना, मानव देहार गौरव करियो ना, मानव देहा माटिर भाण्डा, ভাঙিলে হইব খণ্ডরে খণ্ড, এই দেহা জোৰা। কি হৈছে? আমি বহাগী হৈ গলো দোষী বহাগী বৈৰাগী একবাৰ হৰি বোলো মন ৰচনা, মানৱ দেহাৰ। ঘটিটো হ'ল আপোনালোক। বা আমাক চব পাত্তাই নিদিছে ঐ ছাৰ লেকাত ভুঞ্জি মৰিব। একবাৰ হৰি বোলো মন ৰচনা। খুদাই খুদাই গালে ভাল নালাগিছে, কিবা এটা বজাওক। এই আঙুলি ফৰফৰাই আছে। একবাৰ হৰি বোলো মন ৰচনা, মানৱ দেহাৰ গৌৰৱ করিও না। ভাদ মাহত মগুমাহ, কাতি মাহত মাটিমাহ, ভাদ মাহত মগুমাহ, কাতি মাহত মাটিমাহ, ভাদ মাহত মগুমাহ, কাতি মাহত মাটিমাহ, একবাৰ হৰি বোলো মন ৰচনা, মানৱ দেহাৰ গৌৰৱ করিও না। এই মূৰ্খ, হেই সোনকাল লগ চা কোন এই মূৰ্খ। কোন? মোহন মুখ জপা। কি এইবোৰ? বহাগী বিদায় বাইদেউ। বৈৰাগী জীৱন। জীৱন কি? মেম, আমাৰ এতিয়া দেহ বিচাৰক গীতেই আমাৰ জীৱন হৈছে। এই মানৱ দেহা। আই তেল ফাটিছে। মেডাম আপুনি মাইনাৰ ওচৰলৈ নগ'ল? অ' চোৱাচোন পাহৰিয়ে গ'লো নহয়। অঁ এই দেহাৰ ভৰ কি এইবিলাক? কি এইবিলাক বাদ দে, কলি ধৰ। মাতো চেৰচেৰা আছে। এনেইহে গাব লাগে।
তোমাৰ গীতে মাতে অসমীয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ কি হ'লে? চিলনি আছে যে চিঞৰটা লাগি গৈছে আইও ধৰক আচ্ছা আপোনাৰ নামটো কি আছিলে বিমল বি পইচা নামটোচোন ক'বা শুনা শুনা লাগিছে সদায় দেখৰ এখন দোকানত দোকানত দেখিছো বিমল পাণ মছলা আহে পাহে যে দম আছে চা 420 কথা বাদ দিয়ক মই কথা এটা বুজি পোৱা নাই এই ৰাতিখন ইয়াত আমি কিয় আহিছো চাক মুকলি দা মানুহক কিছুমান কথা পাতিবলৈ কিছুমান লাগে কি লাগে কিছুমান পৰিৱেশ লাগে আচ্ছা পৰিৱেশ পাবি ক'ৰ পৰা টকা দুশ দিয়ক টকা দুখ মানে পৰিৱেশ পাবলৈও পইচা লগা হ'ল দিব লাগিব পৰিৱেশ চুপ কৰিছে পৰিৱেশ মই পকেটত লৈয়ে আছো পৰিৱেশ পকেটত থাকে কি কৈছ এইটো দেখা দেখা লাগিছে তই মুকুট এটাক আগতে দেখা নাই এইটো কথা কৈছো আঙুলি নেদেখুৱালেও হ'ব আমাৰ দুটা কিবা কাহ হৈ আছে ডাক্তৰে খাই কাহৰ ঔষধ দি পঠাইছে ভাত খোৱাৰ আগত খাব লাগিব নিজৰ বুলি মোকো এখপ দিয়কচি ইমান কাহ হৈছে কি মোকো এখপ দিয়কচি ইমান কাহ হৈছে সৰু ল'ৰা ছোৱালী এইবিলাক নাখায় এই সৰু ল'ৰা ছোৱালী নিজে বৰ ডাঙৰটো হৈছে থিয়হি দিও দুটাকে জোখছে কোন ডাঙৰ ওলাইছে 10 টকা দিম অকণমান শুবি নে 10 টকা 10 টকা 10 মিনিট যাম আৰু 20 টকা দিয়ক আধা ঘণ্টা শুব লাগিব দিয়ক কি দিন পৰিলো পইচা দিলেহে পৰিৱেশ পাই পইচা দিলেহে টোপনি যায় কেতমন কেতমন পইচাৰ কামাল তেনেকে নুখুলে নহয় এই চিচা বটলডাল টান আছে দেই পকি আছে যাওক গিলাচ দুটা লৈ মোহন আচ্ছা মুকুতা মুকুতা যা কাক মাতিছে তোক কৈছো মুকুতা যা আপুনি নিজক মুকুতা দা বুলি কিয় মাতিছে মানে মোক মুকুতা যা বুলি মাতিবা বা এনেকুৱা পৰিৱেশত যদি মুকুতা বুলি মাতো মেহফিলটো জমি যায় না খাপাই যাম আৰু 13 মিনিট বাকী আছে আপোনাক যে মই বনাই দিম চাকনা মোক মালৰ লগত কৈ চাকনা বনাই দিবি এই মালৰ লগত খোৱা চাকনা নহয় মই আপোনাৰ লাইফ বনাই দিম চাকনা অকণ মুখ মেলাগত বেলেগৰ পুখুৰীতহে পৰিলেগে এই মোৰ দাদা কি কৈ আছিলো মই মানে তই মোক চাকনা বনাই দিবি এই চাকনা নহয় মই আপোনাৰ লাইফ বনাই দিম নিজৰ বুলি কৈছো প্ৰথমে আপোনাক মই কিডনী দুটা বিক্ৰী কৰিম চকু দুটা বিক্ৰী কৰিম আপোনাৰ তেজ বিক্ৰী কৰিম শেষত যে গোটেই মানুহটো চেপি পেলাম কমকে চেপিবি তাৰপিছত জীয়াই থাকিম না আপুনি গান গাব গাম গান গাবলৈ আপোনাক কি লাগিব অন্ধ তেতিয়াহ'লে আপোনাক চাবলৈ চকু দুটা লাগে লাগে। শুনিবলৈ দুখন কাণ লাগে লাগে উশাহ ল'বলৈ দুটা নাক লাগে তাৰপিছত কি লাগে কণ্ঠটো লাগে গান গাবলৈ বাকী পাঠোৱা কি কাম আছে মই সেইটো আপুনি বুজাই কওক। বুজা নাই কিহৰ কাৰণে আজ মাতি মোৰ দোকানত হুলস্থুল কৰিছে কিহৰ কাৰণে কাহৰ ঔষধ নিজে নিজে খাইছে মই ভাগ নাপাইছো আজি মোৰ দোকানত যিটো হৈছে কাইলৈ আহি মোৰ দোকানত হুলস্থুল কৰিছে কি পাতি আছিলে আমি মানে তই মোক চাকনা বনাই